যে বড়ভূমির রাইজৰ আশীৰ্বাদেৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনাগত 5টা বছৰ বিটিচিক যোগ্য নেতৃত্ব দিব। বিটিচিৰ যি শান্তিৰ প্ৰক্ৰিয়া তাক অব্যাহত ৰাখিব। উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা কৰিব। অসম বিপিএফৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো বড়োভূমিৰ ৰাইজক প্ৰতিশ্ৰুতি আৰু আমাৰ বড়োলেণ্ডক আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত সহযোগিতাৰ মাজেৰে আমি বিটিচি ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ম। আমাৰ বড়োলেণ্ডত বিটিচি প্ৰশাসনৰ সমান্তৰালভাৱে অসম চৰকাৰেও বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰে। মই আশা কৰোঁ যে আমি দুইখন চৰকাৰে একত্ৰিতভাৱে আমি কাম কৰি বড়োলেণ্ডৰ ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি সফল হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই বড়োবাসী ৰাইজক বড়োলেণ্ডৰ ৰাইজক এটা অনুৰোধ জনাম। বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। সমগ্ৰ অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বাস কৰে। আমি বিচাৰোঁ জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হওক, প্ৰতিগৰাকী ৰাইজে উন্নয়নৰ অধিকাৰী হওক আৰু প্ৰতিগৰাকী ৰাইজৰ মাজত সমন্বয়, মৰম আৰু চেনেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথলৈ আগুৱাই যাওক। পুনৰ এবাৰ মই অসম চৰকাৰৰ হৈ আজি বিটিচিৰ মুৰব্বী হিচাপে শপত লোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু উপ মুখ্য প্ৰধান হিচাপে দায়িত্ব লোৱা ৰিহন দৈমাৰী ডাঙৰীয়া আৰু বড়োলেণ্ডৰ সদ্য সমাপ্ত নিৰ্বাচনত নিৰ্বাচিত হোৱা প্ৰতিগৰাকী MCLক উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম। যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ মাজত সহযোগিতাৰ মাজেৰে আমি বিটিচি ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ম। আমাৰ বড়োলেণ্ডত বিটিচি প্ৰশাসনৰ সমান্তৰালভাৱে অসম চৰকাৰেও বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰে। মই আশা কৰোঁ যে আমি দুইখন চৰকাৰে একত্ৰিতভাৱে আমি কাম কৰি বড়োলেণ্ডৰ ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি সফল হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই বড়োবাসী ৰাইজক বড়োলেণ্ডৰ ৰাইজক এটা অনুৰোধ জনাম। বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। সমগ্ৰ অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বাস কৰে। আমি বিচাৰোঁ জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হওক, প্ৰতিগৰাকী ৰাইজে উন্নয়নৰ অধিকাৰী হওক আৰু প্ৰতিগৰাকী ৰাইজৰ মাজত সমন্বয়, মৰম আৰু চেনেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথলৈ আগুৱাই যাওক। পুনৰ এবাৰ মই অসম চৰকাৰৰ হৈ আজি
বিটিচিৰ মুৰব্বী হিচাপে শপত লোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু উপমুখ্য প্ৰধান হিচাপে দায়িত্ব লোৱা ৰিহন দৈমাৰী ডাঙৰীয়া আৰু বড়োলেণ্ডৰ সদ্য সমাপ্ত নিৰ্বাচনত নিৰ্বাচিত হোৱা প্ৰতিগৰাকী MCLক উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম।